এই ভিডিঅ'টো একেবাৰে গুৱাহাটীৰ পৰা লখিমপুৰলৈ মই ঘৰলৈ যোৱা যি যাত্ৰা সেই যাত্ৰা বিহুত মই কি কৰিলোঁ কেনেকৈ বিহু উদযাপন কৰিলোঁ একাপ চাহৰ সৈতে জিতেন্দ্ৰৰ সৈতে ঘৰলৈ বুলি ওলাইছিলোঁ মানুহজনী এবাৰ অহা নাই কাৰণ তাই ব্যস্ত ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক তেতিয়া এটা আমেজ পাব আৰু ৰাস্তাত কি হ'ল নমস্কাৰ আহি থাকোঁতে ৰাস্তাত এটা খুব সুন্দৰ বস্তু দেখিলোঁ আৰু মোৰ গাড়ীখন ৰৈ গ'ল তাতে জিতেন্দ্ৰক ক'লোঁ বোলো ব'লক অকণমান চাই যাওঁ আৰু সেই বিশেষ ব্যক্তিজন আছে মোৰ আগফালে থকা এই ধুনীয়া যিটো কনচেপ্ট ভেৰি নাইচ আৰু সেই মানুহজন আছে মই তেখেতৰ লগত 2 মিনিট কথা পাতি ল'ম ক'ত ঘৰ আপোনাৰ কি ক'লে অ'কে নামটো ভগৱান সেনাপতি অ'কে আৰু দাদাৰ নামটো কি আছিলে কনচেপ্ট আপোনাৰ হয় কনচেপ্টটো মোৰ আগতে আমি হেৰি 16ৰ পৰা আমি হাতী গড়ত ভেলাঘৰ বনোৱা হৈছিলে তাৰপিছতে গভৰ্ণমেণ্ট ভাল জনজাগৰণ হ'ল আৰু গড় সুৰক্ষা বাহিনী হ'ল গড় ছেফ আৰু যোৱা বছৰৰ পৰা হাতীত হাত দিয়া হৈছে অহা বছৰলৈ হাতী হ'ব 3টা বছৰ আৰু আমি আশা কৰিছোঁ হাতীৰ যিটো প্ৰব্লেম হাতী মানুহৰ সংঘাত সেইটো সমাপ্তি হ'ব আৰু লগে লগে আমাৰ আকৌ পৃথিৱীত গুচোৱা গছ ৰোৱাৰ যিটো কনচেপ্ট তো এও আহি আছে লাহে লাহে বহুত ধুনীয়া ভাল লাগিল আপোনালোকক পৃথিৱীখন সেউজীয়া হ'ব সুন্দৰ আৰু হাতী মানুহৰ সংঘাত বুলি ক'লে এটা কথা মনত পৰে মই সকলো মানুহকে ক'ম যে পাহাৰত ঘৰ বনোৱা আঁতৰ কৰিব লাগিব হাতী থকা ঠাইত আপোনালোকে বসবাস কৰা এৰিব লাগিব তেতিয়া হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ্ৰাস পাব আৰু তেওঁলোকৰ এই যি পদক্ষেপ তাক খুব ভাল লাগিলে মই সেইকাৰণে অকণমান ভিডিঅ' কৰি ল'লোঁ জানেই ভিডিঅ' চিডিঅ' কৰিয়ে থাকোঁ আৰু যি নহওক এইটো মই ধুনীয়াকৈ আকৌ এবাৰ দেখুৱাই দিছোঁ লিখা আছে খুব ধুনীয়াকৈ প্ৰদূষণৰ পৰা পৃথিৱীক বচাওক মই অকণমান ভিতৰটো দেখুৱাই দিম এনেকুৱা ধৰণৰ জেগাত আহিলে মোৰ বিৰাট ভাল লাগে চাওক তাহানিৰ সেই ধুনীয়া দিনবোৰ ভিতৰতো সাংঘাতিক ধুনীয়া লাগিছে ইয়াতে ৰাতি শুই মেলি থাকি খানা চানা খোৱা হ'ব আৰু চাৰিওফালে পৰিৱেশ আৰু যিমান মানুহ আহিছে আধা আধি মানুহ চব ৰৈ পেলাই ফটো তুলিছে তাৰ কাৰণে বহুত ভাল লাগিল মই ৰৈ দিলোঁ থেংক ইউ লগ পাম আকৌ আৰু নেক্সট ক'ত কি হৈ আছে গৈ থাকিম ঠিক আছে থেংক ইউ এইটো লোৱা এইটো লোৱা এইবিলাক চেল্ফি টেল্ফি কৰি থাকিলে মানুহবিলাক বোলে য়ং হৈ থাকে বুলি আমি আহি এতিয়া কলীয়া ভোমোৰাৰ নতুন ব্ৰিজৰ ওচৰত পাই গ'লোঁ কি সুন্দৰ পৰিৱেশ চাওক তামাম মজা লাগিছে আৰু এইফালে মই দেখুৱাই দিছোঁ সাংঘাতিক ধুনীয়া ৰাস্তাবিলাক নাইচ নতুন দলং নতুন ৰাস্তা এটাৰ পিছত এটা মই আপোনালোকক দেখুৱাইছোঁ যে এইখন এখন নতুন দলং আমাৰ জামুগুৰি ওলাম আমি এইফালেদি গৈ একদম তেজপুৰ নোপোৱা আগে এইখন দলঙেদি গুচি যাব পাৰি নতুন ৰাস্তা সংযোজন হৈছে মই যদিও বিজেপিৰ কিছুমান নীতি বা আদৰ্শক বিৰোধিতা কৰোঁ কিন্তু এনেধৰণৰ কামক মই সদায় সমৰ্থন কৰোঁ আৰু এনেধৰণৰ কাম মোৰ সদায় ভাল লাগে এনেধৰণৰ কাম কৰিলে বিকাশ উন্নতি হ'বই এনেকুৱা ধৰণৰ দলং এনেকুৱা ধৰণৰ ৰাস্তা খুব ধুনীয়া লখিমপুৰলৈকে ৰাস্তা খুব ধুনীয়া বনাইছে তাৰ বাবে বহুত ধন্যবাদ ইয়াৰ ৰঙালাও কি ৰঙালাও আকৌ চৰচৰি কলপচলা মাছৰ খাৰ আছে আচ্ছা অ'কে কচুথুৰ আছে এইটো তেজপুৰ হৈ অহা নাই বাইপাছ হৈ আহিছোঁ তেতিয়াহে সোনকালে পাইছোঁ বাইদেউৰ দোকানত খালোঁ বাইদেৱে মোক 50 ৰুপিজ হেৰিও কৰি দিলে লেছ কৰি দিলে এয়া চ' বাইদেউ বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ আপোনালোকৰ লগত থাকিল আৰু আকৌ আহিব আকৌ আহিম আপোনাৰ এই ধুনীয়া যাত্ৰাটো বহুত দিনৰ পৰাই মানে আজি 8 বছৰমান ইয়াত খাই আছোঁ
চ' চবেই মানুহে খায় মোৰ ফ্ৰেণ্ডজনে কৈছে যে ইউটিউবত পাইছোঁৱেই চ' আপোনাৰ এই সংগ্ৰামী যাত্ৰা সদায় সুন্দৰ হৈ থাকক আৰু এইখন হোটেলখন দেখাত এনেকুৱা কিন্তু ইয়াৰ খাদ্য আপোনালোকে এদিন খালে গম পাব যে ইয়াৰ খাদ্যৰ মাদকতা কি চ' বাইদেউক সদায় সকলোৱে মৰম দিব আমাৰ উজনি মানুহে গমেই পায় আৰু বাইদেউ হোটেল বুলি ক'লে বিশ্বনাথ চাৰিআলি আহিব আপোনালোক সকলোকে শুভেচ্ছা দিলোঁ ভোগালী বিহুৰ কানুদা আছে মোৰ বহুত পুৰণা দাদা এতিয়া মিতিৰ হৈ গ'লোঁ কানুদাৰ কাৰণে মোৰ জীৱনত বহুত কিবা কিবি হৈছে চ' কানুদাৰ লগত এদিন ভালকৈ কথা পাতিম আমাৰ যাত্ৰাটোৰ বিষয়ে কানুদা আৰু অনুপম দা মই প্ৰত্যেকটো টক শ্ব'তে কওঁ আৰু আজিও কৈছোঁ যে বেলেগ ধৰণৰ এটা অৰিহণা আছে মোৰ জীৱনত অ'কে জয়ন্ত দা আছে হাই নতুন চিনাকি দেই জয়ন্ত দা আপোনাৰ ক'ত তাতে গুৱাহাটীতে অ'কে অ' আচ্ছা উজনি নামনি বঢ়িয়া লগ পাই ভাল লাগিল ভোগালী বিহুৰ শুভেচ্ছা থাকিল থেংক ইউ এইখনে আছে বাইদেউৰ হোটেল দেখিছে এইফালৰ পৰা যদি আপুনি আহি যায় এনেকৈ ইয়াতে আহি এইখন বাইদেউৰ হোটেল বিশ্বনাথ চাৰিআলিত এনেকৈ গৈ আপুনি খাব জিতেন দাই মানে কৈ আছে তেওঁ মাকক এবাৰ উঠাব লাগে মোৰ ভিডিঅ'টোত গতিকে এয়া জিতেন দাৰ মা ইয়াত অকলে থাকে ঘৰ বনাই দিছে এতিয়া আকৌ আহিব আৰু ল'ৰা গুৱাহাটীত থাকে ত' ভাল লাগিল আপোনাক লগ পাই ভোগালী বিহুৰ শুভকামনা দিলোঁ দেই দিলোঁ একদম পুৰা আহি 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 মই লখিমপুৰ পাই গ'লোঁ আৰু এতিয়া বজাৰ কৰিবলৈ আহিছোঁ এই দেখা হে পুৰা ভিৰ হ'ব দিয়ক গৰম লাগিছে তোমাক মামাই দিয়া গিফ্টটো কি আছে গৰম উঠিছে নি হা ইয়াত লখিমপুৰৰ ৰাজপথৰ দৃশ্য এজন চালকে বৰ বেয়াকৈ বাইকখন চলাই গৈছে এনেকৈ বাইক চলাব নালাগে ভালকৈ চলাব মাজে মাজে হাত এৰি দিছে মাজে মাজে ভৰি দাঙি দিছে অকণমান তেওঁ চাগে নিচাৰ ৰাগত এয়া চাওক ভৰি দাঙি দিছে এনেকৈ তেওঁ চলাইছে এনেকুৱা কৰিব নালাগে ফাইনেলি বিহু বিহু কৈ মই গুৱাহাটীৰ পৰা আপোনালোকক দেখুৱাই আছিলোঁ যে বিহুটো মই কেনেকৈ উদযাপন কৰিম আজি আমাৰ বিহু উদযাপন হৈ আছে এতিয়া ঘৰত ফাইনেলি অৱশ্যে মোৰ পত্নী আহিব নোৱাৰিলে চাকৰি সংক্ৰান্তত জানেই সকলোৱে আৰক্ষী বিভাগত চাকৰি কৰে সেইকাৰণে আজি আমি অকণ মিছো কৰিছোঁ তেওঁক বাৰু যি নহওক আজি মা দেউতা বা ভাগিন আছে আৰু মোৰ ওচৰ চুবুৰীয়া আছে মই দেখুৱাই দিছোঁ এইটো আমাৰ ভেলাঘৰ আপোনালোকে দেখিছেনে এইয়া চাওক এইয়া পুৰা খাই আছে চবে খাই আছে এয়া ভাইদা এয়া ভিডিপি পাৰ্টিৰ ভিডিপি আমাৰ গাঁৱৰ ভিডিপি মেইন মানুহ এয়া এয়া মৰমৰ এয়া একদম এয়া আমাৰ দেউতা আৰু মা এয়া নমস্কাৰ জয় অসম এয়া বিহু বুলি এনেকৈ নাছিলে এয়া বাৰ ঘৰৰ ওচৰৰ কিছু ব্যক্তি মোৰ মামীয়ে হয় চিনাকি ওচৰ চুবুৰীয়া এনেকৈ আমাৰ বিহু উদযাপন হ'ল খুব সুন্দৰকৈ মোৰ ঘৰৰ পৰা অকণমান ওচৰতে বাৰ ঘৰ আমাৰ ঘৰটো আমি নেক্সট দিন কৰিলোঁ কাৰণ বাৰ লগত সংগ দিলোঁ বা নাছিলে আমি নাছিলোঁ ময়ো নাছিলোঁ অলপ সেইখিনি দেখুওৱা নাই বাৰু পিছত দেখুৱাম এনেকৈ আমাৰ গোটেই বিহুটো খুব ধুনীয়াকৈ হ'ল আপোনালোকৰো চাগে হ'ল আৰু ভিডিঅ'টো চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' চাই থাকিব গঠনমূলক কিছুমান ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম আপোনালোকৰ লগ পাই আপোনালোকৰ নতুন নতুন শুভাকাংক্ষীসকলক লগ পাই বহুত ভাল লাগিছে আৰু তাৰ মাজতে আমি যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত একেলগে থাকোঁ গতিকে তেওঁলোকৰ লগতো এনেকৈ কিছু ঝুমুৰ নৃত্যও আমি পৰিৱেশন কৰি আমাৰ জীৱন জীপাল কৰি তোলোঁ খুব ভাল লাগিল বিহুটো আৰু ভোগালীৰ সকলোৰে ভাল হওক সকলোৰে মন আনন্দ ফূৰ্তিৰে ভৰি পৰক তাৰে কামনা কৰিলোঁ বছৰটো কুশলে যাওক এয়া বিহুৰ আনন্দৰ দৃশ্য এনেকৈয়ে আমাৰ বিহুটো খুব সুন্দৰকৈ শেষ হ'ল ধন্যবাদ জয় অসম জয় গুৰু শংকৰ আগলৈ নতুন নতুন ভিডিঅ' আৰু পাই থাকিম
লাষ্ট পৰ্যায় পাই গ'লো এয়া দেখিছে মেজি জ্বলি গ'ল মামাহঁতৰ ঘৰত এয়া সৰু মামা মামী আমাৰ এইফালে এইটো ঘৰ এইফালে মাজুম মা এইফালে ডাঙৰ মা এইফালে আমাৰ ঘৰ ইয়াত দেখিছে লাষ্ট মেজি জ্বলাই আছে মামাহঁতে থেংক ইউ